এজন পেশেন্ট কিন্তু এই পেশেন্টজন হ'ল 80 বছৰীয়া আৰু এতিয়া বৰ্তমান আছে নগাঁৱৰ এখন নাৰ্ছিং হোমত থকা কাৰণ হৈছে তেওঁৰ হিপ জইণ্ট ফ্ৰেকচাৰ হৈছে বৰ্তমানলৈকে 2.5 মাহ হৈ গ'ল যেতিয়া ফ্ৰেকচাৰ হৈছিলে তেওঁক হস্পিটেলত ৰখা কাৰণ হৈছে কিয়কি পিক অফ কোভিড আছিলে সেইটো কাৰণে সাৰ্জাৰী কৰোৱা নহ'ল আৰু তেনেকৈ মাল ইউনিয়ন হৈ গ'ল জইণ্টটো সো এতিয়া তেখেতৰ আমাৰ লগতে ফিজিঅথেৰাপি চলি আছে আৰু আশা কৰোঁ যে তেওঁ সোনকালে নিৰাময় হৈ আহিব পাৰিব আৰু সোনকালে খোজ কাঢ়িব পাৰিব তেওঁৰ কাৰণে প্ৰথমতে আৰম্ভ কৰা হৈছে পেছিভ এক্সাৰচাইজৰ পৰা ইয়াত পেছিভ ষ্ট্ৰেচিং দিয়া হৈ আছে কিয়কি 2.5 মাহ বিচনাত থাকি ভৰিখন একেবাৰে কমজুৰি হৈ যায় আৰু ফ্ৰেকচাৰ্ড ভৰিখনো আৰু ভাল ভৰিখন আৰম্ভণিত এনেধৰণে আৰম্ভ কৰা হয় এক্সাৰচাইজেছ এইটো কৰোৱা হৈ আছে নি আইচোমেট্ৰিক এক্সাৰচাইজ কৰালে কিয়কি তেওঁ লাষ্ট 2.5 মাহৰ পৰা বিচনাতে আছে বেড ৰেষ্টত সো নি আইচোমেট্ৰিক এক্সাৰচাইজ কৰোৱা হৈ আছে আঁঠুৰ জোৰৰ কাৰণে আৰু যাতে ফ্ৰণ্ট থাই মাসলছখিনি জোৰ আহক থিয় হ'বৰ কাৰণে সুবিধা হ'ব ডাঙৰ গেৰুৱাটো দাঙি দিয়া আকৌ এয়া তেখেতৰ হৈ আছে এক্টিভ এছিষ্টেড এক্সাৰচাইজ গেৰুৱাটো টানিব লাগিব আকৌ তলত থৈ দিব লাগিব এয়া কৰোৱা হৈ আছে এক্টিভ হেণ্ড এক্সাৰচাইজেছ হাতৰ কাৰণে এক্টিভ এক্সাৰচাইজেছ আকৌ কৰা কিয়কি নেক্সট 10 ডেজৰ ভিতৰত 10 দিনৰ ভিতৰত তেওঁক চিটিং আৰু ষ্টেণ্ডিং বেলেঞ্চ আমি ট্ৰেইনিং কৰাম সেইটো কাৰণে কিয়কি তেওঁ হেণ্ড ৱকাৰ লৈ খোজ কাঢ়িবলৈ আমি তেওঁক প্ৰগ্ৰেছ কৰাম সো হাতৰ জোৰৰ কাৰণে এক্টিভ হেণ্ড এক্সাৰচাইজো দিয়া হৈ আছে ৱকাৰ ধৰি খোজ কাঢ়িবলৈ মেইনলি হেণ্ড ষ্ট্ৰেংথটো আমি মেইনটেইন কৰি ৰাখিব লাগিব কিয়কি তেওঁ লাষ্ট 2.5 মান্থছৰ পৰা 2.5 মাহৰ পৰা বেড ৰেষ্টত আছে বেড ৰেষ্টত থাকিলে হাতৰো অলপ উইকনেছ এটা আহি যায় কমজুৰি এটা আহি যায় সো হাতৰো এক্টিভ এক্সাৰচাইজেছ কৰোৱা হৈ আছে এয়া একেবাৰে শেষত এক্টিভ লেগ এক্সাৰচাইজেছ কৰোৱা হৈ আছে এক্টিভ লেগ এক্সাৰচাইজেছ আমি ভাল ভৰিখনৰো সেইটো কাৰণে কৰাওঁ যাতে তেওঁ এতিয়া বহিব থিয় হ'বৰ কাৰণে কিয়কি তেখেতৰ ভাল ভৰিখনে গোটেই বডিৰ ৱেইটটো ল'ব ওজন ল'ব যেতিয়া আমি গেট ট্ৰেইনিং কৰাম ষ্টেণ্ডিং বেলেঞ্চ ট্ৰেইনিং আৰু গেট ট্ৰেইনিঙৰ কাৰণে কিয়কি ভাল ভৰিখনে গোটেই গাৰ ওজন ল'ব সেইটো কাৰণে আমি প্ৰথমৰ পৰাই তেওঁ বেড ৰেষ্টৰ পৰাই ভাল ভৰিখনৰো এক্টিভ এক্সাৰচাইজেছ কৰোৱা হয় আকৌ কৰা এই নিদিব এই চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টো এটা লাইক দিব বিশেষকৈ এওঁৰ কাৰণে 80 ইয়াৰ্ছ 80 বছৰ হৈ গ'ল মানে আৰু 20 বছৰ হ'লে 1 চেঞ্চুৰী হৈ যাব তেওঁৰ সো আৰু তেওঁৰ ভাল হোৱাটোৱে আমিও আশা কৰোঁ আৰোগ্য ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ ফালৰ পৰা সো আমি খুবেই সোনকালে তেওঁক খোজ কঢ়াবৰ চেষ্টা কৰিম আমাৰ ফালৰ পৰা আজিৰ পৰা আপোনাৰ বহা আৰম্ভ কৰিছোঁ আৰু আজি 6 দিন হৈছে আপোনাৰ আজিৰ পৰা বহা আৰম্ভ কৰিছোঁ আপোনাক বহোৱা আৰম্ভ কৰিছোঁ আজি ভালকৈ পাৰিছে না মাথা ঘূৰা নাই বিষাইছে নেকি বেছিকৈ বিষাইছে নেকি ইয়াত বিষাইছে নেকি এতিয়া বহি দিলোঁ তেতিয়া বিষাইছিলে এতিয়া নাই 2 3 4 5 6 গুড তেখেতৰ হৈছে আজি 15 দিন ফিজিঅথেৰাপি মোৰ লগত আৰু তেওঁ আজি 3 দিন মানে হ'ল নিজে থিয় হ'ব পৰা হৈ গৈছে বিচনাৰ পৰা আৰু 2 মিনিটকৈ নিজে ৰখিব পৰাও হৈ গৈছে ধুনীয়াকৈ বহি দিয়ক লাহে আঁঠুটো গুচাই গুড নিজে থিয় হ'ব পৰা নিজে বহিব পৰা আৰু বিচনাত বহি থাকোঁতে নিজে শুব পৰা উঠিব পৰা এইখিনি নিজে হৈ গৈছে হয়নে নহয় এটা পাৰিছে ন কৈ দিয়ক এফালে পাৰিছে লাগিছে আগতকৈ পাৰিছে যেন লাগিছে এতিয়া আৰু 4-5 দিনৰ পিছত আপুনি খোজকাঢ়িব পৰা হৈ যাব
গম পাইছে? Very good. আজি তেওঁৰ হৈছে 25 দিন আৰু তেওঁৰ খোজকঢ়োৱা হৈছে আজি 3rd দিন 3 দিনৰ পৰা খোজকঢ়োৱা আৰম্ভ কৰা হৈছে প্ৰথম দিনাখন পুৰহি তেওঁ 2 খোজ গৈছিলে কালি তেওঁ গৈছিলে 6 খোজ আৰু আজি আশা কৰোঁ যে তেওঁ গোটেই ৰুমটো এক ৰাউণ্ড লৈ ল'ব পাৰিব তেওঁ প্ৰেক্টিছ কৰোৱা হৈছে পাৰ্শিয়েল ৱেইট বেয়াৰিং মানে হাতত জোৰ দুইখন হাতত আৰু ভাল ভৰিখনত জোৰ লৈ আৰু ভঙা ভৰিখনত জোৰ নেপেলোৱাকে খোজ কঢ়া প্ৰেক্টিছ তেওঁ লাহে লাহে গৈ থাকিব পাৰিছে সো বহুতৰ মনত এইটো ধাৰণা থাকে যে ওল্ড এজত ফ্ৰেকচাৰ হ'লে বেডৰিডেন হৈ থাকে যদি অপাৰেশ্যন কৰিব নোৱাৰে ওল্ড এজত অপাৰেশ্যন কৰিব নোৱাৰা বহুত কাৰণ থাকে কিছুমানৰ হাই বিপি থাকে হাই সুগাৰ থাকে বা বোন ইমানে উইক থাকে যে অপাৰেশ্যন কৰিব দিগদাৰ হয় সাৰ্জাৰী কৰাব নোৱাৰে কিন্তু তাৰ উপৰিও যদি ঠিক সময়ত প্ৰপাৰ ফিজিঅথেৰাপি হয় তেনেহলে এনেকুৱা বয়সতো কনজাৰভেটিভ ট্ৰিটমেন্ট দি পেশেন্ট ৰিকভাৰ হৈ যায় আজি 30 দিন হৈছে এখেতৰ ফিজিঅথেৰাপি কৰাই থকা আৰম্ভণিৰ পৰা এই ভিডিঅ'টো আপোনালোকে চাই আছে যে তেওঁ একদম বেডৰিডেন আছিলে বহিবও পৰা নাছিলে আজি আফটাৰ 30 ডেজ মানে 30 ডেজ কমপ্লিট হোৱা দিনাখন আজি এওঁ আপোনালোকক সবকে খোজকাঢ়ি দেখাব আৰু কিমানখিনি আগবাঢ়িছে আপোনালোকে নিজে এই ভিডিঅ'টোত আগলৈ চাই থাকক তেতিয়াহ'লে আইতা আজি আপোনাৰ শেষ দিন মোৰ লগত আপুনি 30 দিন ফিজিঅথেৰাপি কৰিলে তেতিয়াহ'লে আৰম্ভণিৰ পৰা আপোনাৰ আজিলৈকে কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল আৰম্ভণিত কেনেকুৱা আছিলে আৰু আজি 30 দিন কমপ্লিট হোৱাৰ পিছত আপোনাৰ কেনেকুৱা আছে আপুনি নিজেই কওক কথাকেইষাৰমান কৈছোঁ তেওঁ মোক যিখিনি প্ৰশ্ন সুধিছে তাৰে উত্তৰ দিবলৈ মই ওলাইছোঁ এই প্ৰথম আৰম্ভ হৈছে মোৰ ভয় লাগিছিলে প্ৰথমতে তাৰপিছত এতিয়া মই লাহে লাহে এদিন দুদিনকৈ 3 দিন 4 দিন 5 দিন 6 দিনমানত মই অকণমান আগবাঢ়িব পাৰিছোঁ মই প্ৰথম অৱস্থাত বিচনাত পৰি পৰিয়েই কথা শুনিছিলোঁ আৰু মই নিজে থিয় হৈ পেলাই কথা ক'ব পৰা নাছিলোঁ ভয় লাগিছিলে বিৰাট ভয় লাগিছিলে এতিয়া আপোনাৰ 1 মাহৰ পিছত খোজকাঢ়িব পাৰিছে পাৰিছোঁ খোজকাঢ়িব আজি চোৱাখিনিয়ে ক'ব যে মই কিমান উন্নতি কৰিলোঁ অধুন্নতি কৰিলোঁ হয় 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 30 দিনৰ ভিতৰতে তেওঁ নিজে খোজকাঢ়িব পৰা হৈ গৈছে আৰু নিজৰ ডেইলি এক্টিভিটিখিনিও কৰিব পৰা হৈ গৈছে আৰু আশা কৰোঁ আগলৈ আৰু ভাল হৈ যাব তেওঁ স্পেচিয়েলি ফিজিঅথেৰাপি কৰাবৰ কাৰণে নগাঁৱলৈ আহিছিলে তেওঁ ঘৰ হয় তেজপুৰ আপোনালোকৰ লগত এই ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰা উদ্দেশ্যটো হৈছে যদিহে আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ মাজত এনেকুৱা ধৰণৰ পেচেণ্ট থাকে ওল্ড এজ পেচেণ্ট যোনে আফটাৰ ফ্ৰেকচাৰ বেডৰিডেন হৈ থাকে আৰু কিছুমান ক্ষেত্ৰত বয়সৰ কাৰণে সাৰ্জাৰীৰ কাৰণেও ডক্টৰে মানা কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফিজিঅথেৰাপি ট্ৰাই কৰি চাব পাৰে ফিজিঅথেৰাপি ইজ এ ভেৰি গুড অপশ্যন এখেতৰ কেছত ৱাকাৰ সদায় ইউজ কৰিব লাগিব কিয়কি তেওঁ ইখন ভৰিৰো হিপ ফ্ৰেকচাৰ আছিলে যোনটো অপাৰেটেড হোৱা আছে অলৰেডি চ' যাতে দুইখন ভৰিতে কমকৈ প্ৰেছাৰ পাই থাকক চ' তেওঁ সদায় ৱাকাৰ ইউজ কৰিব লাগিব কিন্তু তেওঁ নিজৰ ডেইলি এক্টিভিটিখিনি ভালকৈ কৰি যাব পাৰিব তেওঁৰ সুস্বাস্থ্যৰ কামনা কৰি এই ভিডিঅ'টো মই ইয়াতে সামৰণি লৈছোঁ আশা কৰোঁ এই ভিডিঅ'টো চবৰ কাৰণে লাভকাৰী থাকিল ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব চেনেল ছাবস্ক্ৰাইব কৰিব আকৌ মই এনেকুৱা ধৰণৰে ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম টেক কেয়াৰ বাই বাই